আজি কি হ'ল জানেনে? মোক ছাৰপ্ৰাইজ দিলে ইহঁতি। আমাৰ ভণ্টি কাকু আহিছিল, এয়া প্ৰাৰ্থনা আৰু অপৰাজিতা। ইহঁতি ছাৰপ্ৰাইজ দিলে মোৰ মানে আজি বাৰ্থডে আছিলে। আৰু ইহঁতি কি কৈছে বেলুন চেলুন লগাই একেবাৰে বুঢ়া মানুহটোক এই কৈছে এইটো কাকুৱে দিছে আৰু এইটো গিফ্ট পাইছোঁ। এইটো ছাৰ গিফ্ট কৰিছে অপৰাজিতা। এতিয়া যাওঁ মা মনসা মন্দিৰৰ পৰা আহোঁগৈ, কাৰণ আজি মোৰ বাৰ্থডে হয়। সেইকাৰণে মন্দিৰলৈতো নগ'লে নহ'ব ন, মন্দিৰৰ পৰা আহোঁগৈ। কলেন খোৱা দোকানতে ধূপ চাকিটো লৈ ল'লোঁ। এতিয়া যাওঁ মন্দিৰলৈ, বেছি দূৰ নাই ওচৰতে। মাস্কখন বাৰে বাৰে নামাৰিলেও নহয়, উপায় নাই। ধূপ চাকি জ্বলালোঁ, বৰষুণ দিছে। এখন বিয়া হৈ গ'ল, এতিয়া যাওঁ ৰুমলৈ। আৰু মানে কালি কি হ'ল জানেনে? ডেকাথলন গৈছিলোঁ কিবা এটা ল'বৰ কাৰণে, কিন্তু এতিয়া চাইজটো অলপ হ'ল, সৰু হ'ল। ৰাতি 8টা বজাত বন্ধ কৰা টাইমত গৈছিলোঁ, এতিয়া চেঞ্জ কৰিবলৈ যাওঁ এইটোকে আৰু। টি-চাৰ্ট আছিলে এক্সচেঞ্জ কৰিবলগীয়া, সেইকেইটা এক্সচেঞ্জ কৰি ল'লোঁ। আৰু চাইকেলৰ কিবা ল'বলগীয়া আছে, চিলিঙা সেইকেইটা লৈ লওঁ। এতিয়া যদি কিবা স্পৰ্টছৰ বস্তু ল'বলগীয়া হয় তেতিয়াহ'লে ডেকাথলন আহিব পাৰে, ৰাণী গেটতে আছে। বস্তুবিলাকৰ কোৱালিটি বঢ়িয়া হয় আৰু প্ৰাইচটো ইমান বেছি নহয়। সেইলৈ আহিব পাৰে আপোনালোকে। ধুনীয়া ধুনীয়া বাইচাইকেল আছে, চাইকেল ৰিভাৰ চাইড লং ৰাইডৰ কাৰণে ল'ব পাৰে। এতিয়া ডেকাথলনত এক্সচেঞ্জ কৰি ওলালোঁ টি-চাৰ্ট কেইটা। এতিয়া যাওঁ অকণমান মাংস লওঁ, বাৰ্থডে বুলি বনাই পেলাই খাওঁগৈ আৰু। আপোনালোকক দেখি লৈছোঁ, খাই লওক। কাকুৱে বনাইছে, ভালেই বনাই কাকুৱে আমাৰ। মেডিচিন আনিবলৈ ওলাই আহিছিলোঁ, বাটতে দীঘল ঠেঙীয়াই লগ দিলে। মোৰ খুব প্ৰিয় বৰষুণ, আপোনালোকক আগতেও মই কৈছোঁ। আজি মোৰ স্পেচিয়েল দিনৰ দিনাখন বৰষুণত তিতিবলৈ পাই বহুত সুন্দৰ এটা অনুভৱ। সৰুকালৰ এটা কথা আজি মোৰ মনত পৰিছে। মই যেতিয়া আইতাৰ লগত মষ্ট প্ৰবেবলি 93-4 মানত আইতাৰ লগত মই নামঘৰলৈ যাওঁ ভাদ মাহত। আইতাই নাম গায়, গোপিনীবিলাকে। মোক আইতাই কয়, চাবি দেই ভগৱান কৃষ্ণ ওলাব, উঠি নাযাবি। মই কিন্তু বৰষুণত তিতি বহুত ভাল পাওঁ। মোৰ এজন ফ্ৰেণ্ড আছিলে, এতিয়াও আছে, তাৰ নাম ধুন, ছিংগাৰ জুবলিৰ ভাইটি হয়, খুৰাকৰ ল'ৰা। তাৰ লগত মই কি কৰোঁ, বৰষুণ দিলে বৰষুণত তিতিবলৈ ওলাই যাওঁ মনে মনে। আৰু এদিন কি হ'ল, আইতাই মোক ক'লে, তই কিয় গৈছিলি? আজি ভগৱান কৃষ্ণ ওলালে। মোৰ মানে মনটো ইমানেই বেয়া লাগিলে, আজি মই সেইটোকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। তেতিয়াৰ পৰা মানে মোৰ কৃষ্ণক চাবলৈ বহুত হেঁপাহ আছিল। সৰুকালৰ কথা কৈছোঁ আৰু সেইদিনাখনৰ পৰা কি হ'ল, মই ভগৱান কৃষ্ণক দেখা পাম বুলি ভাবিয়েই বাহিৰলৈ নোলোৱা হ'লোঁ। আৰু আইতাৰ লগত সদায় নামঘৰতে বহি থাকোঁ, কৃষ্ণক দেখা পাম বুলি ভাবি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে
কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব। লগতে চেনেলটো লাইক, শ্বেয়াৰ আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।